অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ ক'ত দেখিছেনে? এটা ৰেলৱে লাইনৰ ওপৰত আছোঁ। এই লাইনটোৰ লগত বহু স্মৃতি জড়িত হৈ আছে। শৈশৱৰ সেই দিনবোৰ মনত পৰিলে এতিয়াও মনটো খুব বেয়া লাগি যায়, কাৰণ এই ৰেলৱে লাইনটোৰ লগত আমাৰ শৈশৱৰ বহু স্মৃতি, ভাল লগা মধুৰ স্মৃতি জড়িত হৈ আছে। এটা সময় আছিল পঢ়ি থকাৰ সময়ত, তেতিয়া আপোনাৰ LP ME লেভেলত পঢ়ি থকাৰ সময়ত বা হাইস্কুলত পঢ়ি থকাৰ সময়খিনিত বেছিভাগ সময় পঢ়াশালীলৈ যোৱাৰ বা স্কুললৈ যোৱাৰ বাকী সময়খিনি বেছিভাগ সময় আমি এই ৰেলৱে লাইনটোত অতিবাহিত কৰিছিলোঁ। পিছবেলা সময়খিনি বিশেষকৈ আমি এই লাইনটোত কাষে কাষে আমি গৰু চৰাইছিলোঁ। বহুতো লগ বন্ধু আছিল, আমাতকৈ ডাঙৰ কিছুমান আছিল। প্ৰায় 15-20 জন, অতি কমেও 15-20 জন ল'ৰা ইয়াত সমবেত হৈছিল। একেলগে আমি গৰু চৰাইছিলোঁ, খেলিছিলোঁ, আপোনাৰ বদমাছিও কৰিছিলোঁ। আৰু তাৰোপৰিও আমি আনৰ বাৰীৰ কঁঠাল, লেচু, আম চুৰ কৰি একেলগে এই লাইনৰ ওপৰত বহি খাইছিলোঁ। এইবোৰ গৰু এতিয়াও বান্ধি থৈছে, অৱশ্যে এয়া মোৰ গৰু নহয়, কোনোবাই বান্ধি থৈছে ইয়াত আপোনাৰ। আৰু এনেকৈ আমাৰ এই লাইনটোৰ লগত বহু স্মৃতি জড়িত হৈ আছে। অৱশ্যে তেতিয়া আমি যেতিয়া প্ৰায় ME লেভেলত আছিলোঁ, LP লেভেলত আছিলোঁ, তেতিয়া এই লাইনটোত মিটাৰ গছ আছিলে। তেতিয়া বটগছ হোৱা নাছিলে, তেতিয়া মিটাৰ গছ আছিলে। পিছতহে সেই আমি ME মানত পঢ়ি থকা সময়তে এইটো বটগছৰ কাম চলি আছিলে, পিছত এইটো বটগছ হ'ল। ইয়াৰ মই ক'লোঁ নহয়, এই লাইনটোৰ লগত শৈশৱৰ বেছিভাগ সময় এই লাইনটোৰ লগত আমি অতিবাহিত কৰিছিলোঁ ইয়াত। আৰু সেইকাৰণে বহু কথা জানেই, শৈশৱৰ সময়খিনি কেনেকুৱা সকলোৱে এইটো পাইছে। গতিকে এই শৈশৱৰ এই গোটেই সময়খিনি, ল'ৰালিৰ এই গোটেই সময়খিনি আমি এই লাইনটোতে অতিবাহিত কৰিছিলোঁ। খুব ভাল লগা সময় আছিল, আড্ডা পিটিছিলোঁ, বিভিন্ন ধৰণৰ কথা আলোচনা হৈছিলে, ভাল বেয়া। তাৰ মাজত কিছুমান এনেকুৱা থাকে দুষ্টালি কৰিছিলে, আমাক বেয়া কথা শিকাবলৈ যত্ন কৰিছিলে, লুকাৰ চুৰ কৰি বিড়ি চিগাৰেট খাবলৈও শিকাইছিলে। ইয়াৰ কাষৰ এই হাবিবিলাকৰ মাজত আমি সোমাই সোমাই বিড়ি চিগাৰেট খাবলৈও শিকিছিলোঁ। গতিকে বহু ধৰণৰ কথা আপোনাৰ এই লাইনটোৰ লগত জড়িত হৈ আছে। এইখিনিতে এখন দলঙো আছিল নহয়, এতিয়াও আছে। আৰু সেইখন তেতিয়া সময়ত আপোনাৰ কাঠৰ আছিলে, এইখন দেখিছে নহয়। এতিয়া এনেকৈ দলংখন নিৰ্মাণ কৰিলে, তেতিয়া আকৌ এইবিলাক কাঠৰ আছিলে, ডাঙৰ ডাঙৰ শিলপাতবিলাক কাঠৰ, বাটাম ডাঙৰ ডাঙৰ বাটাম লগোৱা আছিলে আৰু ফুটা আছিলে। ওপৰেৰে গ'লে তললৈ দেখা পায়, মাজতে এখন আপোনাৰ টিঙৰ আপোনাৰ এনেকৈ প্ৰায় 1 ফুটমান বহল এখন হেৰি আছিলে, ইমূৰৰ পৰা সিমূৰলৈ, তাৰ মাজেদি মানুহে খোজকাঢ়ি যাব পাৰে। খুব তেতিয়া আমি ভয়ো লাগিছিলে, সৰু আছিলোঁতো, সেই ফুটাবিলাক হেৰি কৰি। তথাপিও আমি ইয়াত উৎপাত কৰিছিলোঁ, দুষ্টালি কৰিছিলোঁ ডাঙৰবোৰৰ লগত। মই আপোনাৰ তলৰ পৰা অকণ দৃশ্যাংশ দেখুৱাম। এতিয়া আপোনাৰ বটগছ হোৱাৰ পৰা এইবিলাক পুনৰ নিৰ্মাণ হ'ল আপোনাৰ ধুনীয়াকৈ, আগতকৈ বহুত ধুনীয়াকৈ কৰিলে। তেতিয়া ইমান ধুনীয়া নাছিলে, দেখিছেই নহয়, কাঠবিলাক কিমান ধুনীয়া কৰিলে। তেতিয়া অৱশ্যে ইমান ধুনীয়া নাছিলে। ইয়াৰ তলৰ এইখন এখন জান, এই জানখন আপোনাৰ পাহাৰৰ লগত সংযোগ আছে। আৰু এইফালে আপোনাৰ জানখন বৈ গৈছে নামনিলৈ, এইফালে আপোনাৰ এই জানখন গৈ পৰিছেগৈ ধনশিৰিৰ লগত। এই জানখনৰ লগতো আমাৰ বহু স্মৃতি জড়িত হৈ আছে ল'ৰালি কালৰ। এই জানখনত আমি সাঁতুৰিছিলোঁ, গা ধুইছিলোঁ, সাঁতুৰিছিলোঁ। তেতিয়া অৱশ্যে এই দলংখনৰ তলৰ এই অংশলৈ আহিবলৈ ভয় লাগে, তেতিয়া যথেষ্ট পানী থাকে। আজিকালি পানী নাই, বৰষুণ নাই, খৰাং, বতৰৰ যথেষ্ট পৰিৱৰ্তন হ'ল। তেতিয়া কিন্তু যথেষ্ট পানী থাকে, আমি ভয় কৰোঁ আহিবলৈ। এনেকৈতো তললৈ সেই সময়ত আমি আহি পোৱাই নাই, তেতিয়াহে আহিছোঁ, তেতিয়াতো আহি পোৱাই নাছিলোঁ। গতিকে এই গোটেই কথাবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কাৰণ সেই সময়ৰ, সেই ল'ৰালি কালৰ, সেই শৈশৱৰ দিনবোৰ সঁচাকৈ সোণালী দিন। সেই দিনবোৰ মনত পৰিলে এতিয়াও মনবোৰ বেয়া লাগি যায়। সেই সময়ত আমাৰ
ঘৰৰো ভয় আছিল, বেছিকৈ উৎপাত কৰিলে, বেছি হেৰি কৰিলে ঘৰৰ পৰা পিটনো খাবলগীয়া হৈছিল। খুব ভয়ে ভয়ে চুৰকৈ বহুত তেনেকুৱা দুষ্টামি কৰিছিলোঁ। সেই দিনবোৰ সঁচাকৈ বৰ মনত পৰিলে মনবোৰ বেয়া লাগে। আজিকালি এনেকুৱা সময় হ'লে এইফালে আহিবলৈকে সময় নাপাওঁ, ব্যস্ততাৰ খাতিৰত কেতিয়াবা বহুত আপোনাৰ কিবা কাম থাকিলেহে এইফালে অহা হয়, এনেইতো এইফালে আমাৰ অহা নহয়। কিন্তু এটা সময় আছিল, কিন্তু বেছিভাগ সময় আমি ইয়াতে কটাইছিলোঁ। আজিও মই বিশেষ কিবা এটা কামত এইফালে আহোঁতে ভাবিলোঁ ইয়াতে এটা ভিডিঅ' কৰোঁ, আপোনালোকক দেখুৱাওঁ আৰু শৈশৱৰ দিনবোৰৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ ল'ৰালিৰ শৈশৱৰ দিনবোৰ অকণমান সজীৱ কৰি দিওঁ। গতিকে অকণমান চমুকৈ যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিছোঁ। ক'বলৈতো বহুত কথাই থাকে, কাৰণ ল'ৰালি কালৰ কথা কৈ শেষ কৰিব নোৱাৰি। সেই কথা আপোনালোকেও জানে। গতিকে সৰুকৈ বনাবলৈ চেষ্টা কৰিছোঁ, ছুটিকৈ বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব, আৰু কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰটো নকৰিলেও হ'ব বাৰু, তথাপিও আশা কৰিছোঁ আপোনালোকে লাইক, কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব আপোনালোকৰ শৈশৱৰ দিনবোৰৰ কথা। কমেণ্টত লিখিব, ভাল লাগিব। আৰু যদিহে ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে যাতে আগলৈও আপোনালোকক এনেকুৱা কিছুমান ভিডিঅ' আগবঢ়াব পাৰোঁ, তাৰ কাৰণে মই যাতে উৎসাহিত হওঁ। গতিকে সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।